তো কেনে আছে বন্ধুসকল, আজি আমি দেখুৱাম আমাৰ হাটচিংমাৰী চহৰখন কি অৱস্থা হৈ গৈছে, আগতে কেনেকুৱা আছিল আৰু এই বাৰিষাৰ পিছত কেনেকুৱা হ'ল। গোটেই দিনটো ধাৰাসাৰে বৰষুণ হোৱাৰ পিছত আমাৰ হাটচিংমাৰী অঞ্চলটো কেনেকুৱা হৈ পৰিছে এইটো চাওক। এইটো আমাৰ হ'ল হাটচিংমাৰী চহৰ। এই চহৰখনতে চলে আমাৰ ডাঙৰ ডাঙৰ গাড়ীখন, কিন্তু আজি চাওক এই হাটচিংমাৰী চহৰখনৰ অৱস্থা চাওক। ৰাস্তাৰ ওপৰেদি এনেকুৱাকৈ পানী বগৰি গৈছে আৰু এনেকুৱা মানুহ কিমান অসুবিধাত পৰি গৈছে। কিন্তু কথা হ'ল এই হাটচিংমাৰী অঞ্চলত পানীগিলা নেবেৰায় বন্ধুসকল। ইয়াত কোনো ড্ৰেইন দিছে, কিন্তু ড্ৰেইনেৰে পানীটো যে ব্ৰহ্মপুত্ৰত সোমাই যাব সেইটো সুবিধা নাই। চাওক আজি কিমান পানী হৈ গৈছে, গাড়ীগিলা মানুহগিলা আহিবলৈ খুবেই অসুবিধা পাইছে। এইটো হ'ল আমাৰ এয়াৰটেল গ্ৰাহকৰ অফিচ, ইয়াৰ পৰা এয়াৰটেল চিম ল'ব পাৰোঁ আমি। আৰু ইয়াতে চাওক এইটো হ'ল আমাৰ মেইন ৰাস্তা, ইয়াৰেদি এইপিনেদি গাড়ীবিলাক গৈ থাকে। এইটো হ'ল আমাৰ হাটচিংমাৰী চহৰ। তো আজি দেখুৱাম আপোনালোকক হাটচিংমাৰী চহৰখনৰ কি অৱস্থা হৈ গৈছে। তো এই হাটচিংমাৰী চহৰখন আজি চাওক, যোৱাকালি ধাৰাসাৰে বৰষুণ হোৱাৰ পিছত এনেদৰে পানীৰে একেবাৰে উভৰি হৈ পৰিছে। আৰু এইখিনি হ'ল আমাৰ মেইন ঠাই। আৰু এই ঠাইতে যিখিনি ঠাইৰে আমি গৈ আছোঁ এইটো হ'ল আমাৰ ড্ৰেইন, মানে ইয়াতে পানী সোমাই ব্ৰহ্মপুত্ৰ সোমাই যায়। কিন্তু এই ড্ৰেইনৰ যিটো লাষ্ট সীমানা আছে, এই সীমানাটো বন্ধ কৰি দিয়া আছে, যাৰ ফলত পানীটো ওলাব নোৱাৰে। আৰু সেইকাৰণে এই ৰাস্তাটো চাই লওক কি অৱস্থা হৈ গৈছে। পানীটো এইপিনেও ওলাই যাব নোৱাৰে, সেইপিনেও ওলাই যাব নোৱাৰে। এইটো হ'ল আৰু এইখিনি যে আপুনি এই জেগাটো যে আপুনি দেখা পাইছে এইটো হ'ল আমাৰ মেইন বজাৰ। ইয়াত ৰবিবাৰে এটা বজাৰ, প্ৰত্যেক সাপ্তাহিক এটা বজাৰ হয়। ইয়াত কম নহ'লেও আপোনাৰ 1 হাঁটুমান পানীটো হ'ব। আৰু এইটো চাওক, এইটো হ'ল আমাৰ মেইন মাৰ্কেট। আৰু মেইন মাৰ্কেটত আজি এই অৱস্থা। কিন্তু চৰকাৰ কি ক'ম, আৰু চৰকাৰক সেইবিলাক সমালোচনা নকৰোঁ। তো অকল আজি বেলেগ কোনো ভিডিঅ' নহয়, আৰু আপোনালোকক খালি দেখুৱাব খুজিছোঁ চহৰখনৰ অৱস্থা চাওক কি অৱস্থা হৈছে। এইটো হ'ল আমাৰ ডিষ্ট্ৰিক্ট, আৰু ডিষ্ট্ৰিক্টৰ অৱস্থা চাওক। এই পানীবিলাক মানে ড্ৰেইনটো আছে, ড্ৰেইনত সোমোৱা নাই। ড্ৰেইনটো এনেকুৱাকৈ বনাইছে, ৰাস্তাতকৈ ড্ৰেইনটোৱে আপ। ড্ৰেইনটো একচুৱেলি থাকিব আপোনাৰ মানে ৰাস্তাতকৈ ডাউন, যাতে মানে ৰাস্তাৰ যিবিলাক পানী হ'ব এইবিলাক ড্ৰেইনত সোমাব পাৰে। এইটো এনেকুৱা নহয়, ড্ৰেইনৰ পানীটোৱে মানে ওলোটা আহে ৰাস্তাত। এই যিবিলাক যে পানী চাইছে, ড্ৰেইনটোৱে হৈছে আপোনাৰ মানে বজাৰ। এইটো হ'ল আমাৰ সাপ্তাহিক বজাৰ, এইটো হ'ল আমাৰ সাপ্তাহিক বজাৰৰ অৱস্থা। ভিতৰত আৰু আছে, পানীখিনি লেতেৰা, সেইকাৰণে মই নগ'লোঁ। আপোনাক দেখাই আছোঁ মানুহ কিমান অসুবিধা হৈ গৈছে। এইটো হ'ল বজাৰ, আজি মানুহে নাই, এনেকুৱা পৰিস্থিতি হৈছে। আৰু এই ঠাইখিনি যে দেখা পাইছে আপুনি, ইয়াতে মানে বজাৰ হৈছিল আগতে, কিন্তু এতিয়া নাই। আৰু এতিয়া বজাৰ নহয়, মানে এই ঠাইখিনিত পানীৰে উপচি পৰিছে। তো লৈ যাম আমি আপোনাক। আগতে এইখিনি দেখা পাইছে, এইটোৱে ড্ৰেইন। আৰু এতিয়া আপোনাক দেখাই আছোঁ মাছ হাটী, যিবিলাক য'ত মানে মাছ মাংস আদি বিক্ৰী কৰা এইবিলাক আগতে আছিল, কিন্তু বৰ্তমান নাই পানীৰ কাৰণে। তো এইবিলাক কিছুমান মাছ বেপাৰীয়ে মাছবিলাক লৈ আহিছে। ইয়াতে বহুতো ধৰণৰ মাছো আছে, আপোনাৰ ৰূপচান্দা, পাংকাজ সকলোগিলাই পাব আপুনি। এইটো হ'ল আমাৰ মাছ আদি, ইয়াতে আপোনাৰ মাছবিলাক বিক্ৰী কৰা হয়। ইয়াতে সকলো ধৰণৰ মাছ পাব, মাছবিলাক আছে। তো বাৰিষাৰ কাৰণে ইমান মানে হোৱা নাই, পানী নাই, এই মাছৰো আমদানি কমি গৈছে। তো চালে আপোনালোকে এইবিলাক হ'ল আপোনাৰ মাছ। তো ইয়াৰ পিছত আমি দেখুৱাম আপোনাক নেক্সট হ'ল আপোনাৰ এইটো হ'ল আমাৰ ইয়াতে আগতে মানে মাংসবিলাক আপি কাটিছে। এই ফাৰ্মৰ মুৰ্গীবিলাক আজি ইয়াতে কটা হৈছে। আজি এতিয়াতো এই ভিতৰত লৈ গৈছে। ইয়াৰ আগতে আপুনি যিটো ঠাই দেখিলে তাতে আছিল, এইটো আছিল আমাৰ ৰাস্তাখান, কিন্তু বৰষুণৰ পাছত এনেকুৱা অৱস্থা হৈ গৈছে, হাঁটিবই নোৱাৰা হৈছে। এইটো একচুৱেলি হয় দোকানৰ সন্মুখেদি আমি যাই আছোঁ, কিন্তু আচলতে এইটো মানে ৰাস্তা নহয়। আৰু এতিয়া দেখাম আপোনালোকক, এতিয়া দেখাম আপোনাক চব্জি হাটী। এটা হ'ল আপোনাৰ চব্জি হাটী। তো চব্জি হাটীটো আপোনালোকে চাব। ইয়াত মানে চব্জি হাটী যোৱাৰ আগতে মই আপোনালোকক দেখাই আছোঁ মেইন টাউনখিনি, য'ত আপোনাৰ ডিষ্ট্ৰিক্ট আছে। মেইন ডিষ্ট্ৰিক্ট মানে আমাৰ থানা, মানে ডি চি অফিচ, হাইকোৰ্ট, মানে ইয়াতে সকলোখিনি বস্তু ইয়াতে আছে। হাটচিংমাৰীৰ সকলোখিনি ইয়াতে।
তো আপোনালোকে চাব বড় দোকানবিলাক ইয়াতে ডাঙৰ দোকানবিলাক ইয়াতে আছে। তো চাব আপোনালোকে আগবাঢ়ি গৈ আছোঁ আমি। তো আৰু অলপ এনেকৈ গৈ সাইডত যিবিলাক দেখা পাইছে এইবিলাক মানে আগতে তলত ৰখিছিল, কিন্তু বৰষুণৰ কাৰণে হৈছে। এইটো চাওক আপোনাৰ, এইটো হ'ল মেইন যিখিনি ঠাইত আমাৰ মেইন বজাৰ হয় ন। চাওক এই যিবিলাক আপোনাৰ পৰি আছে, এইবিলাক হ'ল আপোনাৰ মানে মানুহ এইবিলাক ফুটপাথত দোকান কৰিছে। এইটো হ'ল আমাৰ মেইন বজাৰ। এইটোৱে হ'ল আমাৰ ইমান পানী হৈ গৈছে, মানে এক কমৰটো মানে হৈ যাব আপোনাৰ বেছি মানে বহুত পানী আৰু কি ক'ম আৰু। পানীত আপোনালোকে জানে গোটেই গুৱাহাটীতো কেনেকুৱা পানী হৈ আছে। ঠিক তেনেদৰে আমাৰ হাৰচিঙিমাৰীতো হাৰচিঙিমাৰী চহৰখনতো অলপ আছে, নথকা নহয়, অলপখিনিতো আমি দেখা পাব লাগছোঁ। অলপ শুকান ঠাই আছে, কিন্তু গুৱাহাটীতো কিছুমান ঠাই একেবাৰে আৱৰি গৈছে। এইটো হ'ল দৈহাটী। আজি নাই মানুহ, এজন দুজনহে আহিছে। তো বলক আপোনালোকক এতিয়া দেখুৱাম চব্জি হাটীটো কেনেকুৱা। ইয়াতে দেখা পাব আপুনি কিছুমান মানে ইয়াতে শাক পাচলিবিলাক সকলোখিনি ইয়াতে দিছে। কিন্তু আগতে এই ঠাইখিনি যে আপুনি দেখি আছে, এই ঠাইখিনি হ'ল আমাৰ গাড়ী ষ্টেচন। আচলতে ইয়াতে মানে গাড়ী পাৰ্কিং কৰা হয়, নাইট চুপাৰ আদিবিলাক পাৰ্কিং কৰে। কিন্তু মানে পানী সেই আগৰ ঠাইখিনি যে দেখা পাইছে, সেইখিনি হ'ল আমাৰ এইটো হ'ল আপোনাৰ চব্জি মাৰ্কেট। এইখিনি আগৰ পানীত ডুবি যোৱা ঠাইখিনি মানে মানুহবিলাক ইয়াতে মানে বাজাৰটো মানে ট্ৰান্সফাৰ কৰা হৈছে। কিন্তু ইয়াতে এইটো হ'ল আপোনাৰ গাড়ী পাৰ্কিং কৰা ঠাই। ইয়াতে সকলোখিনি চব্জিয়ে পোৱা যায়, কিন্তু মানে ধাৰাসাৰে বৰষুণ মানে বাৰিষাৰ কাৰণে ইমান চব্জিৰ আমদানিও কমি গৈছে, ইমান নাই। গোটেই ঠাই দি পানী, অলপ ঠাই মানহে আছে। এইবিলাক যে দেখা পাইছে এই সকলো মানে পানী। এই ঠাইখিনি যে আপোনালোকে দেখি আছে, এইটো হ'ল আপোনাৰ গাড়ী পাৰ্কিং কৰা ঠাই। আপোনাৰ ইয়াৰ পৰা আপুনি মানে গুৱাহাটী, মঙ্গলদৈ, তাৰপিছত আপুনি য'ত যাব আৰু কি মানে মেইন পাৰ্কিং ঠাই সকলো নাইট চুপাৰ ইয়াতে মানে থাকে। আৰু হাৰচিঙিমাৰীত মানকাচৰৰ পৰা আহি ইয়াতে পাৰ্কিং কৰে। কিন্তু বৰ্তমানটো ইয়াতে আপোনাৰ মানে পানীৰ কাৰণে ইয়াত চব্জি মাৰ্কেট দিবলগীয়া হৈ গৈছে, গাড়ীগিলাটো নাই। তো আপোনালোকে দেখি আছে এইটো হ'ল আমাৰ চব্জি মাৰ্কেট। ইয়াত এইপিনে দি আপোনাৰ আগবাঢ়ি গৈ এইপিনে আগবাঢ়ি গৈ আমি দেখুৱাম লাষ্ট পৰ্যায়টো। এইটো হ'ল আমাৰ এইবিলাক কিছুমান কচু লৈ আহিছে চচাই, আৰু দেখুৱাম এইটো চব্জি হাটী আপোনাৰ। এইটোৱে ইয়াত আৰু দেখিবলৈ বেলেগ কিবা নাই। তো আগত গৈ আছোঁ আমি, আগত যাই কিনে তো ইয়াতে এইপিনে এই ঠাইখিনি যে আছে আপুনি চাইছে, এই ঠাইখিনিৰ পৰা আমি বাওঁ পিনে যাম। বাওঁ পিনে যাই কিনে ইয়াতে আপোনাৰ এইখিনি হ'ল আমাৰ মেইন ৰোড। এইটোৱে দিয়ে আমি মানে বৰ্ডাৰত যাব পাৰোঁ সকলোখিনি। এইটোৱে হ'ল মানে ডিষ্ট্ৰিক্টত মানে DC অফিচত যাব পাৰোঁ সকলোখিনি হ'ল এইটোৱে ৰাস্তা, আৰু ইয়াৰ বাহিৰে বেলেগ আৰু ৰাস্তা নাই। তো এইখিনিয়ে, বেলেগ আৰু কিবা নাই। আৰু কিবা বেলেগ হৈ গৈছে সকলোখিনি কেপচাৰ কৰা সম্ভৱ নহয়, সময়ৰ কথা আছে। তো অলপখিনি দেখাই দিলোঁ, আৰু বহুতে আছে মানে চহৰখিনি বহুত ডাঙৰ। তো অলপখিনি খালি মেইন মাৰ্কেটখিনি আপোনাক দেখাই দিছোঁ। কোনোবা টাইমত সময় পালে বহুত মানে গোটেইখিনি দেখুৱাম, আৰু কোনোবা টাইমত যদি সময় হয় সকলোখিনি। তো এইখিনিতে আমি ঘৰলৈ উঠি যাম, এইটোৱে মেইন ৰাস্তা। বলক।